হাৰে মোৰ কপাল, কি ক'ম দুখৰ কথা। এয়া গধূল হৈ গৈছে। গধূল হ'বলৈ আৰু বেছি বাকী নাই। মায়ে চাকি বন্তি দি আছে। এইফালে পাৰ্চেললৈ ফোন কৰিলে, পাৰ্চেল আহিছে। এই 5টা বজাত 4:30 বজাত পাৰ্চেল আহিলে কেনেকুৱা লাগে কওকচোন। কাৰোবাৰ লগত এনেকুৱা হৈছে না নাই নাজানো, মোৰ লগতে চাগে হয় এনেকুৱা। আৰু এই 4:30 বজাত পাৰ্চেল আহিলে। ৰাতিপুৱাই পইচাখিনি ৰাখিব পাৰি, 4:30 বজালৈকে কিজানি নাথাকিবও পাৰে। আৰু পাৰ্চেলযোৰ আজি আহিব বুলি ভবাই নাছিলোঁ। মায়ে চাকি বন্তি দি আছে সেইকাৰণে শংখৰ মাত শুনি ইয়াৰ পৰাই নমস্কাৰ দি ল'লোঁ। আৰু এয়া সৰু ছোৱালীৰ কাৰণে একযোৰ ড্ৰেছ অৰ্ডাৰ কৰিছিলোঁ। তো অৰ্ডাৰ কৰা বেছি দিন হোৱা নাই। মই পাৰ্চেললৈ ফোন কৰি কিনে ক'লোঁ মোৰ এইটো ড্ৰেছ লাগিব, যিহেতু বাৰ্থডে আহি আছে সেইকাৰণে ড্ৰেছযোৰ দিব লাগিব। আৰু ড্ৰেছযোৰ আপোনালোকে লক্ষ্য কৰিছেনে গলৰ দেখি কিবা এটা দাগ আছে। তো ৰিটাৰ্ণ মাৰিম বুলি ভাবি আছোঁ আৰু ভালকৈ চাই আছোঁ, কিন্তু কম্বিনেশ্যনটো বঢ়িয়া লাগিছে। এইটো কালাৰৰ লগত এইটো ডিজাইনটো বঢ়িয়া মেচিং হৈছে। বাট এইখিনি পৰত পাৰ্চেল দিব অহাটোৱে মোৰ বহুত বেছি বেয়া লাগিছে। ৰাতিপুৱাই আহিলে একো কথা নাই, দুপৰীয়া আহিলেও একো কথা নাই। বেছিভাগ মোৰ পাৰ্চেলবোৰ ৰাতিপুৱা 10টা 10:30লৈকে আহে আৰু মই এটাৰ পিছত এটা অৰ্ডাৰ কৰিয়ে থাকোঁ। কি কৰিম, ভাল লাগে সেইকাৰণে অৰ্ডাৰ কৰাই যায়। পইচা নাই বুলিও কিবা যদি পইচা এটা যোগাৰ কৰা যায় সেইটো দি আৰু অৰ্ডাৰ পাৰ্চেল এইবোৰ আনি থকাই যায়। আৰু এইটো আনিলোঁ ৰঙা টিকটিকীয়া ব্লাউজ, যিহেতু ৰঙা শাৰী সেইকাৰণে ৰঙা ব্লাউজ। তো ব্লাউজটো বহুত বেছি ডাঙৰ চাইজ আহিলে, সৰু চাইজৰ বিচাৰি নাপালোঁ। যি কি নহওক ভাবিছোঁ কাটি কুটি পিন্ধিব লাগিব আৰু উপায় নাই, যিহেতু এনেকুৱা বডি আৰু। তো এনেকুৱা বডিৰ কাৰণে আৰু ক'তনো সৰু চাইজৰ বিচাৰি পাম। তো ৰঙা টিকটিকীয়া শাড়ীটো চাই কিনে মই কিবা এটা বেংগলী লাল টিকটিকীয়া শাড়ী এনেকুৱা এটা গান এটা আছে সেইটোৱে গাবলৈ চেষ্টা কৰিছোঁ, বাট মনত পৰা নাই। তো শাড়ীখন এনেই একেবাৰে পাতল যে নেটৰ যে সেনেকুৱা নহয়, চ' নেট নহয় বাট পাতল হয়। তো ভাবিলোঁ সৰস্বতী পূজাত পিন্ধিম বুলি। তো সৰস্বতী পূজাটো এইবাৰ আৰু কোন দিনত পৰিছে সেয়া চাগে গমেই পায়। তো কি আৰু কৰিম, মানে উপায় নাই, ক'বলগীয়া একো বিচাৰি পোৱা নাই মই। ব্লাউজ পিচটো আৰু লগত দি দিছে। মই এনেকুৱাই হয়, মোৰ লগত বেছিভাগ মই ব্লাউজ ৰেডিমেড কিনা বা সেইবোৰে পিন্ধা যায়। মানে পিচডোখৰ আৰু বনোৱা নাযায়, পিচডোখৰ কিবা ভাল নাথাকে। শাড়ীখন বিশেষকৈ সৰস্বতী পূজা কৰিম বুলি আনিছিলোঁ, কিন্তু সৰস্বতী পূজা কৰিম নে নকৰিম সেয়া কোনো গেৰাণ্টি নাই মই। কাৰণ যিসকলৰ বয়ফ্ৰেণ্ড আছে সেইসকলেতো একেবাৰে সাজি কাচি ওলাব, মানে সৰস্বতী পূজা কৰিব আৰু ফাইনেলি ভাবি থৈ দিছে কি পিন্ধিম কি নিপিন্ধিম। তো ময়ো ভাবিলোঁ আনো আৰু সৰস্বতী পূজাৰ নামেদি কিবা এটা আনি থৈ দিওঁ ঘৰত পেলাই, পিন্ধো নিপিন্ধো সেইটো পিছৰ কথা। আৰু কি ক'ম, সৰু কালত আমি যিবোৰ সৰস্বতী পূজা কৰিছিলোঁ, যেনেকৈ কৰিছিলোঁ সেইবোৰ দিনবোৰো ভাল আছিলে আৰু পূজাবোৰো যেন কিবা এটা ভাল লগা আছিলে। আৰু এতিয়া সেইবোৰ আৰু দেখা নাপাওঁ। এতিয়া মানে ডাঙৰ হৈ গৈছোঁ আৰু বাছ সাজি কাচি ওলাই গ'লে কেইটামান চেলফি ৰিলছ বনালে সৰস্বতী পূজা শেষ, এনেকুৱা যেনহে পাইছোঁ। তো কি কৰিম, তো সকলোৱে যদি এনেকৈয়ে যায় ময়ো এনেকৈয়ে যাব লাগিব। তো ঘৰৰ ওচৰতে যাম বুলি ভাবিছোঁ। আৰু সঁচাই সৰুকালৰ দিনবোৰ মনত পৰিলে বহুত বেছি ভাল লাগে। সেই দিনবোৰত একেবাৰে মনে প্ৰাণেৰে সৰস্বতী পূজা কৰিছিলোঁ। সৰস্বতী পূজা আৰু ভেলেণ্টাইন ডে দুয়োটা একেলগে পৰিছে, বাট দুয়োটাৰ এটাতো মোৰ নাই, ৰেজিষ্ট্ৰি নাই। আজিলৈ এইখিনিয়ে, বাই বাই।